सरकार हाय 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 বিদেশি सरकार हाय 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 আমাদের রাস্তা লাগিব 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 ওকা ব্রিজ লাগিব 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 আসাম सरकार हाय 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 भारत उदांस्रि जानाय समनिफ्रायनो टिपकाइनिफ्राय माथिजरा थांग्रा लामाया मोजां जायैनि सायाव खुद्रिसारदों। कक्राझार जिल्ला पर्बतजरा महकुमानि सिङाव थानाय टिपकाइनिफ्राय जागायनानै आदिबासिफोरनि गामियाव थांग्रा लामाया जोबोद गाज्रि थासारियाव दं। फरायसालियाव थांनो थाखाय लामा गाज्रि आरो बेमारफोर जाब्लाबो एम्बुलेन्स आरो गुबुन गारिफोरा हाबनोबो राहा गैया। लोगोसे थेलाजों लोमजानाय सुबुंखौ लांनोबो दालांफोरनि जेंनाजोंनो गोब्राब थासारियाव भुगिनांनायखौ फोरमायदों। बेनिखायनो थाबैनो बे लामाखौ मोजाङै मावफुंनानै होआब्ला गोजोननाय गैया होननानै गामिनि थागिबि सुबुंफोरा फोरमायदों। लोगोसे गंद जेरै दैबारि, बेंदबा, मतिजरा, हरकं, हाथिकाल, सिलाइमाथा गामिफोरा खौसे जानानै गोख्रों रावजों खुद्रिसारनायजों लोगोसे आसाम सरकार हाय हाय, बिटिआर सरकार हाय हाय, नो रड नो भट बायदि स्लगानजों गोमसारहोयो। लोगोसे फैगौ एमपि बिसायख'थियाव भट होनायनिफ्राय जानगाराव थागोन होननानैबो हुमखि होदों रायजो राजाया। আমার টিপকার পুরা দৈবিনী রাস্তা যেটো বিয়া রাস্তা এটা রাস্তা ভাল নাই আৰু দলং নাই আর আমার স্কুলত অহা যোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ টান পৰিছে ৰাস্তাত বিয়া কাৰণে আৰু স্কুল মানে আমাৰ ইয়াতে মানে ল'ৰা ছোৱালীবিলাক কমেই 250 জন মান আছে এলপিৰ পৰা মানে কলেজলৈকে এতিয়া কোনো সুবিধা নাই। এতিয়া মানে আমার যেহেতু বিটিসি সরকার আর অসম সরকার যাতে আমার রাস্তাখন ভাল করে দিয়ে আর যাতে আমার সুবিধা দিয়ে নহলে আমার ইয়াতে মানে বহু বছর পৰা এনেকুৱাই আছে। আমার বয়স হল এতিয়া মানে 70 বছর, মই 45 বছর এটা রাস্তার কারণে চেষ্টা কৰিলো একো হোৱা নাই। এতিয়া মই বুঢ়া বয়সে মই ভাবি আছো আমার যেটো মানে রাস্তা যাতে হয় আর সরকার আমাকে সহায় করে যাতে আমার সুবিধা পাই অহা যাওয়ার কারণে আমার বিশেষ দরকার এইটোৱে। আমার পর্বতঝরা আমার বিসিডিসি বংলাজোড়া বিসিডিসির অন্তর্গত মানুষ আমার দৈবিনী গাঁও আর ডেলিভারি কেস যেটো আর বেমার আজার হলে আমার ইয়ার পৰা কোনো ঠেলা দি লব নোৱাৰে আৰু মানে যেটো গাড়ি এম্বুলেন্স এইবিলাক তো নহমাই আমার গাঁৱত নাহে আর রাস্তা নাই এইটা বহুত টান পৰিছে কষ্ট পায়। এই কারণে অসম সরকার আর বিটিসি সরকার যাতে আমাকে আমার লোক সহায় করে যাতে রাস্তাবিলাক দিব পারে এইটো মোর আপত্তি কৰি লম। যদি রাস্তা নিদি দিয়ে না পায় আমি এইবাৰত যেটো ইলেকশন আহিব এটা ইলেকশন মই বঞ্চেস কৰি দিম, ভোট নিদিম। মই নহয় আমি ৰাইজে ভোট নিদিম। হ্যাঁ রাজ্যবিলাকে ভোট নিদিব আর কি। নমস্কাৰ, মোৰ নাম হ'ল দানিয়াল হেমব্ৰম। মই দৈবিনী গাঁৱৰ সাধাৰণ পাব্লিক আৰু আমাৰ বিচিডিসি হ'ল আমাৰ মংলাজৰা, পিও আমাৰ মংলাজৰা, আমাৰ পিএছ হ'ল আমাৰ বগুৰিয়াবাৰী। তো আজি আমাক মিডিয়া ভাই বন্ধুসকল আমি ইয়াত মাতি আনিছোঁ আমাৰ দুখৰ কাৰণে, দুখৰ বিষয়ে। কাৰণ কিয় আমি বিগত 75 বছৰ ইয়াতে আমি বসবাস কৰিলোঁ। আজিলৈকে আমাক কোনো গভৰ্ণমেণ্ট বা কোনো লিডাৰে আমাক আজিলৈকে চাব পৰা নাই, কোনো হাই সুবিধা দিব পৰা নাই। সেইটোৰ কাৰণে আমাৰ বাধ্যতা হ'ল যে আমাক মিডিয়া ভাই বন্ধুসকল মাতি কিবা এটা মই চাই দিম বা দেখাই দিম যে আমাৰ গাঁওখিনি বা আমাৰ অঞ্চলখিনি কেনেকুৱা আছে। সেইটোৰ পাৰপাছে আমি আমাক ভাই বন্ধুসকল মাতি আনিছোঁ। আৰু আমাৰ ইয়াতে বিশেষকৈ যিমানখিনি মানুহ আছে আমাৰ ইয়াতে নহ'লেও 4টা থেকে 5টা গাঁও আছে, 4টা থেকে 5টা গাঁও আছে। যিমান মানুহ আছে সকলোলৈ ইমান মুস্কিল হয় যদি আমাৰ কিবা এটা বেমাৰত হয়, বিশেষকৈ আমাৰ প্ৰেগনেণ্ট মানুহ বা প্ৰেগনেণ্ট মহিলাসকল ডেলিভাৰী কেছত বহুত প্ৰব্লেম হয়। আমাৰ ঝৰ্ণাত আছে, যদি ঠেলা দি ল'ব লাগি হয় তেতিয়া আমাক ঠেলাও নাযায়, তেতিয়া আমাৰ ঘাৰ খুলি ল'ব লাগিব। এম্বুলেন্সটো নাহে, সেইটোতো বেলেগ কথা। ঠেলা দি ল'লে সেইটোৱে প্ৰব্লেম হৈ যায়, আধা ৰাস্তাত নামি আবার ঘাৰ খুলি ল'ব লাগিব। এনেকা কৰি 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 আধা ৰাস্তাত মানুহটো মৰিও যায়, এনেকাও হৈ গৈছে বহুতবাৰ।
তো সেইটো কাৰণে আমি অসম চৰকাৰ বা ব্ৰিটিছ চৰকাৰ আমি অনুৰোধ কৰি আছোঁ যাতে আমাৰ ৰাস্তাখিনি বা আমাৰ গাঁওখিনি যিমান অসুবিধা আছে সেইটো অলপ দেখাই বা কিবা এটা ব্যৱস্থা দিয়ে ৰাস্তা আমাক পকা ৰাস্তা এটা যদি দিয়ে তেতিয়াহ'লে আমাৰ 4-5টা যিটো গাঁও আছে ইয়াৰ মানুহখিনি যথেষ্ট সুবিধা হ'ব আৰু ইয়াতে আৰু এটা বিশেষ অসুবিধা আছে আমাৰ 4টাৰ পৰা 5টা গাঁও আছে ইয়াতে আমাৰ নহ'লেও 200ৰ পৰা 300জন আমাৰ ষ্টুডেণ্ট আছে LP স্কুলৰ পৰা কলেজলৈকে আমাৰ ইয়াৰ পৰা টিপকাই লৈ যায় কিন্তু ইয়াতে ৰাস্তা নাই যে টাইমত স্কুলত যাব লাগে সেই টাইমত স্কুলত যাব নাপায় কোনো সময় বঞ্চিত হৈ যায় স্কুলত যাব পৰা নোহোৱাকৈ কাৰণ আধা ৰাস্তাতে কাদা হৈ থাকে সাইকেলৰ পৰা পৰি যায় কাপোৰ চাপোৰ লেতেৰা হৈ যায় স্কুলত যাব নোৱাৰে এনেকা বহুত ল'ৰা ছোৱালী বাদ দি আছে স্কুলবিলাক তো আমাৰ যদি এনেকা যদি সুবিধা যদি নাপায় তেতিয়াহ'লে আমাৰ বহু ল'ৰা ছোৱালী বঞ্চিত হৈ থাকিব শিক্ষাৰ পৰা সেইটো কাৰণে আমি অসম চৰকাৰ বা আমাৰ ব্ৰিটিছ চৰকাৰ অনুৰোধ কৰি আছোঁ যাতে আমাক এটা ৰাস্তা বা যিমান ভিলেজৰ পকেট ৰাস্তাবিলাক বা মেইন ৰাস্তাবিলাক ইয়াৰ বিশেষকৈ আমাৰ টিপকাইৰ পৰা মতিঝৰা এটা ME স্কুল আছে তাতে লৈকে যদি আমাৰ পকা ৰাস্তা দিয়ে তেতিয়াহ'লে বহুত সুবিধা হ'ব তেনেহ'লে আমাৰ ৰাজ্যবিলাক বহুত খুচি হ'ব আৰু আমাৰ ল'ৰা ছোৱালীবিলাকো অলপ শিক্ষিত কৰিব পাৰিব কাৰণ ৰাস্তা পালে অলপ স্কুল যাবলৈ সুবিধা পাব স্কুলো কৰিব স্কুলো পঢ়িব তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীক অলপ শিক্ষা পাব সেইটো অনুৰোধ কৰি আছোঁ আৰু যদি আমাক এই কথাখিনি কৈ যদি আমাক গভৰ্ণমেণ্ট বা আমাক চৰকাৰ আসাম চৰকাৰ বা আমাৰ ব্ৰিটিছ চৰকাৰ যদি সহায় নিদিয়ে তেতিয়াহ'লে আগন্তুক যিটো লোকসভা ইলেকশ্যন আছে তেতিয়া আমি এটা ব্যৱস্থা আমাৰ ৰাজ্যৰ পৰা একটা ব্যৱস্থা কৰি কিবা এটা ন ভোট সলিউশ্যন কৰি আমি কৰি যাম সেইটো আমি কৈ আছোঁ যদি এবাৰ যদি আমি নাপাওঁ ৰাস্তা বা ব্ৰিজ যদি নাপাওঁ তেতিয়াহ'লে আমি আগন্তুক আমাৰ লোকসভা ইলেকশ্যনৰ আগত যদি আমাৰ ৰাস্তাটো নাপাওঁ বা ব্ৰিজ যদি নাপাওঁ তেতিয়াহ'লে আমি কিবা এটা সলিউশ্যন লৈ আমি আন্দোলন কৰি থাকিম সেইটো কৈ মোৰ বক্তব্য ইয়াতে সামৰিলোঁ